ডিব্ৰুগড়ৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াক স্বচ্ছ ভাৰত মিছন অসমৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোনপটীয়াকৈ নিযুক্তি দিয়া স্বচ্ছ ভাৰত মিছনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী ব্ৰেণ্ড এম্বেছাডৰ তথা নাগালেণ্ডৰ ৰাজ্যপাল পি.বি. আচাৰ্যৰ সন্মতি সাপেক্ষে উত্তৰ পূৰ্বাঞ্চলৰ ব্ৰেণ্ড এম্বেছাডৰ তথা অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ অন্যতম পৰামৰ্শদাতা ছটাই ক্ৰীয়ে আজি অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াক সমগ্ৰ অসমত স্বচ্ছ ভাৰত মিছনৰ কাৰ্যসূচীত সজাগতা সৃষ্টি কৰা আৰু এখন সুন্দৰ পৰিষ্কাৰ আৱৰ্জনা মুক্ত অসম গঢ়ি তোলাৰ উদ্দেশ্যে এই নিযুক্তি প্ৰদান কৰিছে। উল্লেখ্য যে অধ্যক্ষ ডক্টৰ শইকীয়াই নদীদ্বীপ মাজুলীৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ৰ পৰা নিজাববীয়াকৈ স্বচ্ছ অভিযান চলাই আহিছিল। ডিব্ৰুগড় উচ্চ শিক্ষানুষ্ঠান কানৈ মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে বদলি হৈ অহাৰ পিছত মহাবিদ্যালয়খনৰ একাংশ কৰ্মচাৰীক লৈ গ্ৰীণ ক্লাব নামৰ এটা ক্লাব গঠন কৰি মহাবিদ্যালয়খনৰ চহৰত পুৱা 5 বজাৰ পৰা পৰিষ্কাৰ কৰি স্বচ্ছ ভাৰত অভিযানৰ নেতৃত্ব দি আহিছে। ইতিমধ্যে ডক্টৰ শইকীয়া এই কাৰ্যসূচীত সন্তুষ্ট হৈ ডিব্ৰুগড় জিলা উপায়ুক্ত লয়া মাদুৰীয়ে মহাবিদ্যালয়খনক জিলাখনৰ ভিতৰত স্বচ্ছ মহাবিদ্যালয় হিচাপে পুৰস্কৃত কৰিছে। আনহাতে মহাবিদ্যালয়খনে স্বচ্ছতা কাৰ্যসূচীত অনুপ্ৰাণিত হৈ এনচিচি কেডেটসকলে প্ৰস্তুত কৰা এখন ছুটি ছবি নিৰ্মাণ কৰি দেশৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি মহাবিদ্যালয়খনৰ স্বচ্ছ অভিযানৰ নেতৃত্ব লোৱাৰ বাবে উচ্চ শিক্ষা সঞ্চালক ফণীন্দ্ৰ জিদুং, স্বেচ্ছাসেৱী সংগঠন ছফেক, ডিব্ৰুগড় জিলা ন্যায়াধীশ প্ৰমুখ্যে বহু সংগঠনে গ্ৰীণ ক্লাবৰ সদস্যসকলকে ধৰি অধ্যক্ষগৰাকীক সম্বৰ্ধনা জনাই অনুপ্ৰাণিত কৰিছিল। আজি এই নিযুক্তি প্ৰচাৰ হোৱাৰ লগে লগে মহাবিদ্যালয়খনত আনন্দৰ বন্যা বৈছে। শিক্ষক, শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰীৰ লগতে ছাত্ৰ একতাৰ বিষয়ববীয়াসকলে অধ্যক্ষগৰাকীক শুভেচ্ছা জনাইছে। এই বিষয়ে উত্তৰ পূৰ্বাঞ্চলৰ ব্ৰেণ্ড এম্বেছাডৰ তথা অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ অন্যতম পৰামৰ্শদাতা ছটাই ক্ৰীয়ে এক পত্ৰযোগে অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, মুখ্য সচিবৰ লগতে অসমৰ সকলো জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, সাংসদ, বিধায়ক, উচ্চ শিক্ষাৰ সঞ্চালক সকলো বিভাগৰ মুৰব্বীসকলক সহযোগিতা আগবঢ়াবলৈ অৱগত কৰিছে। যিটো মোক দায়িত্ব অৰ্পণ কৰিছে, এটা গধুৰ দায়িত্ব ইতিমধ্যে অৰ্পণ কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়াৰ যিগৰাকী ব্ৰেণ্ড এম্বেছাডৰ ছটাই ক্ৰী, তেওঁ মোক এই দায়িত্বটো অৰ্পণ কৰিছে আৰু আমাৰ যিগৰাকী নেশ্যনেল পৰ্যায়ৰ ব্ৰেণ্ড এম্বেছাডৰ আছে আমাৰ নাগালেণ্ডৰ ৰাজ্যপাল পি.বি. আচাৰ্য ডাঙৰীয়া, তেখেত আছে। তেখেতসকলৰ পৰামৰ্শ মতে মোক ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিছে। গতিকে মই ভাবোঁ যে এতিয়া মোৰ যথেষ্ট দায়িত্ব বাঢ়িলে, কাৰণ কেলৈ মই কানৈ মহাবিদ্যালয়ত স্বচ্ছ ভাৰত অভিযান যিমান পাৰোঁ মোৰ সাধ্য অনুসৰি মই অব্যাহত ৰাখিছিলোঁ। মোৰ মহাবিদ্যালয়খনৰ আমাৰ কৰ্মচাৰী, শিক্ষক, শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলক বা ৰাইজক সামৰি মই মহাবিদ্যালয়খন পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিলোঁ আৰু এই ক্ষেত্ৰত আমি এটা গ্ৰীণ ক্লাব মুকলি কৰিছিলোঁ 2015 চনতে। গ্ৰীণ ক্লাবৰ কৰ্মকৰ্তাসকলে ৰাতিপুৱাৰ পৰাই আমাৰ বৰষুণে বা ৰ'দে দিয়ক, বন্ধ দিন বা দেওবাৰ দিন কোনো কথা নাই, সদায় আমাৰ 5টা বজাৰ পৰা চাফ চিকুণ কৰা হয় মহাবিদ্যালয়ৰ চৌহদ। গতিকে আমি এইখিনি কৰি আহিছোঁ আৰু কিবা এটা পাম বুলি আচলতে আমি কৰা নাছিলোঁ এই কামখিনি, কিন্তু এতিয়া এটা স্বীকৃতি দিছে, সেইটো দায়িত্বটো আমাৰ আহিলে। গতিকে কানৈ মহাবিদ্যালয়ৰ চৌহদৰ পৰাই সেই কামখিনি মই আৰম্ভ কৰিম বুলি ভাবিছোঁ। মহাবিদ্যালয়ৰ চৌহদটো পৰিষ্কাৰ কৰি ৰাখিবৰ কাৰণে আৰু অধিক আমি চেষ্টা কৰিম। তাৰ পিছত আমাৰ চহৰখন, তাৰপৰা জিলাখনৰ পৰা আমি বিভিন্ন জিলালৈ আগবাঢ়ি যাম। এই সম্পৰ্কত মোৰ নিযুক্তি পত্ৰত আমাৰ ছটাই ক্ৰী ডাঙৰীয়াই সমগ্ৰ অসমৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল, চিফ ছেক্ৰেটাৰীকে ধৰি জিলা উপায়ুক্তসকলক, জিলা আৰক্ষী অধীক্ষকসকলক দায়িত্ব ৰূপায়ণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ তেওঁ পত্ৰ লিখিছে। গতিকে মই আশা কৰিছোঁ যে সমগ্ৰ অসমৰ বিভিন্ন জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক বা অন্যান্য বিষয়া কৰ্মচাৰীসকলৰ সহযোগত স্বচ্ছ ভাৰতৰ অভিযান অব্যাহত ৰাখিম আৰু সজাগতা অব্যাহত ৰাখিম। মই আশা কৰিছোঁ যে কিঞ্চিত পৰিমাণে হ'লেও এই দায়িত্বটো পালন কৰিবলৈ সফল হ'ম আৰু ৰাইজেও সহযোগিতা আগবঢ়াব।